हेलो फ्रेंड, PS ब्लॉगत आज मैं एक माछर रेसिपि आनिছোঁ। कम समयते सिम्पलके बनाब परा माछर रेसिपि। प्रथमते माछटो मैं सरुके पिस काटि लैছোঁ। तार पिছত माछखिनि इतिया मैं भालके सानि लम। निमख और अलपमान जीरा गुड़ी दी पेলাই माछखिनि सानि लम। इयाते आपनालोके जलकियार गुड़िও দিব পাৰে। मैं दिया নাই बिखेखे। और इतना मैं इतना पियाज लैছোঁ और जलकिया लैছোঁ। आपलोकर जिमानखिनि लागे सिमानखिनि हिसाबत पियाज बा जलकिया लব পাৰে। मैं मानुह कम हिसाबे आमार तिनिजने तो 3टा पियाज और जलकिया लैছোঁ। और लगते লাগিব टमेटो सस। তাৰপিছত আৰু পিয়াজখিনি মই এতিয়া গুলগুলকৈ ৰাউণ্ডকে কাটি ল'ম। দেখিব ভাল লগাকৈ। এইটো বাচ্চাবিলাকে দেখাত ধুনীয়া হ'লে খাব কাৰণে ইচ্ছা কৰে। সেইবাবে এনেকৈয়ে বনাওঁ ঘৰতে ল'ৰাটোৰ কাৰণে। পিয়াজখিনি কাটি ল'লোঁ এনেকৈ গুলগুলকৈ আৰু জলকীয়াটো এনেকৈ দীঘলকৈ ফালি ল'ম। তাৰপিছত মই এতিয়া এইখিনি পিয়াজ আৰু জলকীয়া শেষত দিম। এতিয়া নালাগে দেখাই দিছোঁ। এতিয়া মাছখিনি প্ৰথমে মই ভাজিবৰ কাৰণে কেৰাহীত তেল দিম। তেল দি মাছ গৰম হোৱাৰ পিছত মাছ দি দিলোঁ। ফ্ৰাই কৰি আছোঁ। মাছ ফ্ৰাই লাহে লাহে ফ্ৰাই হৈ থাকিব কৰি লৈছোঁ। মাছখিনি ফ্ৰাই অলপ ভাজি কৰিব লাগিব। যিটো টাইপটো চুৱাই খোৱা যাব পাৰে আৰু বাচ্ছাৰ টাইপত যেতিয়া প্ৰব্লেম নহয় অসুবিধা নহয় নহয় জানো। মই সেনেকৈ মাছটো এনেকৈ ফ্ৰাই কৰি আছোঁ। দেখিব আপোনালোকে ভিডিঅ'টো শেষলৈকে অলপমান কাঢ়াকৈ মাছটো কমাকৈ ভাজিছোঁ। তাৰপিছত মাছখিনি এতিয়া হৈ গ'ল, ৰঙচুৱা হৈ গ'ল ৰঙাকৈ। এতিয়া মাছখিনি মই নমাই থ'ম। তাৰপিছত পিঁয়াজখিনি কাটি থৈছিলোঁ যে এইখিনি পিঁয়াজ মই এতিয়া তেলটো সোমাই পেলাই পিঁয়াজ জলকীয়া দি ফ্ৰাই কৰিছোঁ। বেছি ফ্ৰাই নহয়, অলপকৈ ভাজিছোঁ আৰু গোল গোল ৰাউণ্ডবিলাক এৰাই অলপ বেছি হ'ব। সেইটো কাৰণে মই এনেকৈ ভাঙি এটাতে ভাঙি এৰাই আছোঁ। তাৰপিছত অলপ টাইম ভাজাৰ পিছত পিঁয়াজখিনি তাতে মই এতিয়া দিম টমেটো চচ। পিঁয়াজখিনি ভাজা হৈছে। এতিয়া মই টমেটো চচ দি আছোঁ। টমেটো চচটো দিয়াৰ পিছতে মই অলপ টাইম ভাজিম। বেছি টাইম নহয় টমেটো চচ দিয়াৰ পিছত যিহেতু মাছখিনি দিব পৰা হ'ব, নহ'লে বেছি ভাজিলে পিঁয়াজখিনি একেবাৰে গলি যাব ন, খাব ভাল নালাগিব। অলপ টাইম ভাজি টমেটো চচ দিয়াৰ পিছতে এতিয়া মই লগে লগে মাছখিনি দি দিম। তাৰপিছত হৈ গ'ল আমাৰ ডিছ মাছৰ। খাই চাবচোন আপোনালোকে কেনেকুৱা লাগিছে জনাবচোন। আজিলৈ বাই বাই। একদম